নমস্কাৰ বন্ধুসকল, খাৰ খোৱা লাইভলৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ অসমৰ এক অন্যতম পুৰণি লোক পৰিৱেশ কলা ঢুলীয়া বা ঢুলীয়া ভাওনা। প্ৰচলিত আছে যে এই ঢুলীয়া ভাওনা শংকৰদেৱৰ অংকীয়া নাটতকৈও পুৰণি। এই ঢুলীয়া ভাওনা বৰ্তমান সময়ত সাধাৰণতে নামনি অসমতে অধিককৈ দেখা পোৱা যায়। এই ঢুলীয়া ভাওনাত আমাৰ সমাজৰ সামাজিক পৰিৱেশটোক নানা ধৰণৰ ব্যঞ্জনাৰে দেখুওৱা হয় আৰু এইখিনিতে ঢুলীয়া ভাওনা আমাৰ বাবে গুৰুত্বপূৰ্ণ। আৰু আজি আমি আপোনালোকক দেখাম ঢুলীয়া ভাওনাৰ এগৰাকী ভাৱৰীয়া কৈহাটী ঢুলীয়া দলৰ ৰমণী দাসৰ পৰা তেওঁৰ ঢুলীয়া ভাওনাৰ সম্পৰ্কে মত। গতিকে আহক আমি তেওঁৰ মতামত জানো। পটককৈ আঁকোৱালি ল'ব নিবিচাৰে ন, আৰু কি কৰি খাম, অকল এইটো কৰি খাব পৰা যাব? আমি কচু ঢেকাৰে কমিটিৰ ওচৰত খালোঁ এসাঁজ। তোমালোকে নিমন্ত্ৰণ আমাক কৈছ, আমি তাতে পালা গাম প্ৰদৰ্শন দেখাম, তাতে আমি কচু ঢেকাৰে এসাঁজ খাম আৰু ফূৰ্তিও আহি আছে। তাৰে পৰাই পালা গাই শেষ কৰি আহোঁ যি ঘৰত বেয়া লাগে কি তাহোন লঘনে থাকে। আপোনালোকেতো অকল ঢুলীয়া কৰিতো পেট পুহিব নোৱাৰে ন? পাপাৰ কেইমাহ চলে আমাৰ, মানে এই ঢুলীয়াটোৰ ওপৰত জীয়াই থাকিব নোৱাৰি মানুহ, আপোনালোকে বেলেগ কাম কৰিবই লাগিব। আমি হাজিৰা কৰিবই লাগিব। বাকী চৰকাৰেতো কোনো সাহায্য বা পেঞ্চনৰ দিয়া নাই, একো কৰা নাই। বাকী আপোনালোকৰ মতে এতিয়া আমাৰ ইয়াত কিমানটামান ঢুলীয়া দল আছে আমাৰ অসমত? 15-20টামান আছে। 15-20টামান আছে। আপোনালোকে কিমান বছৰৰ পৰা ঢুলীয়া কৰি আছে? মইতো 8 বছৰ বয়সৰ পৰা, 8 বছৰ বয়স স্কুল দেখা নাপালোঁ। আমাক পিতা আহোন সেই বকাত তোলে কাপোৰ এখন গাইছে সেনেকৈ নিছিল ঢুলীয়া। তেতিয়া ৰাতিটোতো আমাক 1 টকা পইচা দিছিল প্ৰদৰ্শন কৰিলে। এতিয়া আমাৰ গুৰুজন মোহন ভাৱৰীয়া আছে, মোহন ভাৱৰীয়া তেখেত গুৰু আছিল। তেখেতে কৈছে এনেকৈ, তাৰপৰা তেখেতেতো ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিল, ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিল। তাৰপিছত আৰু ঢুলীয়া কোনোবাই পুৰস্কাৰ পাইছেনে? কোনো একোৱে পোৱা নাই। তেখেতে আমাৰ গুৰুজনে যি পাইছিল। ৰাষ্ট্ৰপতি পুৰস্কাৰ পোৱাৰ পিছতো চৰকাৰে অৱহেলা কৰি আছে। তথাপিও আমাৰ এই দলটোক বিচৰাই নাই, বা আমাৰ এই ঢুলীয়াখিনি কাও বিচৰা নাই, কাকো বিচৰা নাই। যদি তেওঁৰ দৰে যদি বিচৰি লাগো। আপুনি বিচৰে না আৰু আপোনাৰ ল'ৰা ছোৱালী ঢুলীয়া কৰক বুলি? নাই, মই এতিয়া হাক দিছোঁ ল'ৰা ছোৱালী। কিয় দিছোঁ? আমি নিজে মৰি পেলাই ভূত হৈ গ'লোঁ, চৰকাৰে কোনো নিবিচাৰিলা। তোমালোকে সেই ঢোলা গাই পেলাই চলিব নোৱাৰা, তোমালোকে বেলেগ চাইড লোৱা, অলপ পঢ়ি শুনি এই হোটেলত থাকিলেও তুমি ইনকাম কৰি খাবা। আৰু আপোনালোকে ভাবে না ঢুলীয়াটো আৰু কিমান বছৰ জীয়াই থাকিব? ধৰক 5 বছৰ, 10 বছৰ, 20 বছৰ? 1 বছৰতো যাব পাৰে, যিটোহে সমস্যা হৈছে। আৰু আপোনালোকে ঢুলীয়া নতুনকৈ কাৰোবাক শিকোৱাৰ ব্যৱস্থা কৰিছে নেকি? আমিতো কৰিয়ে আছোঁ। ল'ৰা ছোৱালী কওঁ বোলে আউগীয়া তাহোন কৈছে তুহুনে দিওঁ মৰিলি আকৌ নাবলে আমি যাই পেলাই কি লাভ আছে, নালগে দে, আমি হোটেলত থাকিও খাব পাৰিম। সেইবিলাক আছে। আপোনালোকে ঢুলীয়াৰ পৰা বছৰত ধৰক কিমানমান ইনকাম কৰিব পাৰে? এই দিবাই নোৱাৰি হিচাপ বাপা। নহয়, ধৰক আপুনি আজি ঢুলীয়া কৰিছে, এদিনত আপোনাৰ এজন মানুহৰ ঘৰত কিমানমান মিনিমাম মজুৰি কিমান? ইয়াতে আমি 5 দিন থাকিম আজি, হয় না নহয়? ইয়াতে সভাখনত বৰ বেছিতো 20,000 টকাহে দিব। আকৌ মানুহ বহুত আছে, মানুহতো আমি 22-23 জন মানুহ আছে। গতিকে তাতে খৰচা আছে, যে খৰচ যে আমি 20টা ভাগ কৰিব লাগিল। 20টা ভাগ কৰিব লগা হ'লে ক'ৰবাত 500-600 মানকৈ ভাগত পাম। সেইখিনি নি পেলাই 30-40 ক'ত খায়? আপোনালোকৰ যি ঢুলীয়াৰ যিবিলাক সামগ্ৰী আছে, বাদ্যযন্ত্ৰ বা যি যোগাৰ পাতি আছে, সেইবিলাক আপোনালোকে নিজৰ নে বেলেগৰ পৰা আপোনালোকে ভাড়াত আনে বা কিবা বেলেগে ব্যৱস্থা কৰি দিয়ে? ভাড়াটো আনো আৰু কিনো, নিজে কেনেকৈ কিনো এতিয়া ক'লোঁ নহয়। বোলে ভাই পালাখান গাই তোক পইচা দিম, আমাক 5,000 টকা লাগে। কি কৰা? মাল নাই, ঢোল ফাটছি, তাল ফাটছি, বনাব লাগিল। এককালীন সাহায্য কোনোদিন চৰকাৰে দিয়া নাই? একোৱে দিয়া নাই, একোৱে দিয়া নাই। একোৱে দিয়া নাই। ঠিক আছে। আপুনি বিচাৰেনে যে ঢুলীয়া সংস্কৃতি জীয়াই থাকক অসমৰ বুকুত? আমিতো ভাবোৱে বোলে জীয়াই থাকে মিনি ভাল, কিন্তু জীয়াই কেনেকৈ থাকে? যদি আমাক চৰকাৰে যদি জীয়াই নাৰাখে, আমি নিজে জীয়াই ৰাখিব নোৱাৰোঁ। কিয় বান্ধা বৈ বা কামলা কৰি পেলাই আমি মালবিলাক কিনি পেলাই কেনেকৈ ৰাখিম? হাজিৰা কৰিব গ'লে পাওঁ 300 টকা, তাৰে এতিয়া ঢোল তালে কিনো না ঘৰত 30-40কৈ খোৱা। মানে আপোনালোকে ঢুলীয়াৰ লগতে কোনোবাই হাজিৰা, দিন হাজিৰা, কোনোবাই কিবা মানে এনেকুৱা কাম কৰি আছে? প্ৰায়খিনি 20 জনৰ ভিতৰত আটাইখিনিৰে মানে আৰ্থিক অৱস্থা মানে সমস্যা জুৰুলা কৰি আছে একদম। তাৰপিছতো আপোনালোকে এই সংস্কৃতিটো জীয়াই ৰখাৰ কাৰণে মানে মনে প্ৰাণে চেষ্টা কৰি আছে? কিন্তু আমাৰ ফূৰ্তি আছে, সুন্দৰে আছে আমাৰ, কিন্তু হ'ব কি মানে ঢুলীয়াই আজি চব মানুহক হহুৱাই আছে, কিন্তু নিজে কান্দি পিনি আনক হহুৱাই আছে। নিজে কান্দি পেলাইহে আমি, কিন্তু চাওক আমি কি কৰা নাই, কিছুমান মানুহক হহুৱাইছোঁ,
গুণ দিছোঁ আৰু কিছুমানক জ্ঞানো দিছোঁ। আমাৰ কিতাপত লিখা বস্তু নহয় আমাৰ, মুখে মুখে আমি মুখে মুখে নিজে ব্ৰেইনেদি আৱিষ্কাৰ কৰিব লাগিব। তে কৰি ধৰক কিবা এটা বস্তু যদি আমি কৈছোঁ সেইটো খাপ খাব লাগিব দেশৰ লগত বা আপোনাৰ ঘৰখনৰ লগত। তে আমি কিতাপত নাই, ক্ৰম নাই, আমি মঞ্চত উঠলি ক'ৰ পৰা যি প্ৰভুই সুমে দিয়ে মাথাত সেইটো আমি নিজে ক'ব নোৱাৰোঁ। এতিয়া আমাৰ মনতে নাই আকৌ, যদি মঞ্চত উঠো নহয় ক'ৰ পৰাই যে আহিব সেইটো নাজানো নিজে। মানুহক হহাব লাগে। আপোনালোক কৈহাটী ঢুলীয়া দলৰ কৈহাটী। আৰু এই এটা কথা ধৰক ভদ্ৰলোক দুটা, আজিকালি মতা মাইকীৰ মিলটো বহুত কম নহয়, তেওঁলোকে ডৰ লাগি থাকে ঘৰত, ডৰ লাগি পেলাই এটাই কয় তাতে বোলে ঢুলীয়া উঠি চাবাই যাম গেল। আমি তেতিয়া এই ভাউৰামি কৰিলোঁ না, ভাইৰামি ক'লে তাহাঁত দমফলা ভাঙি গ'ল, হাইলাক না, হাই পেলাই দৌৰি মনে থাকে এই হেৰিয়া বোলে কি এই অমুকটো ভাইৰাজী কৈছিলে তো বৰ কথা কৈছি হা, দৰে মিল হ'ল না। মানে সমাজত এটা মানে আপোনালোকে ভাল বাৰ্তাও দি আছে। কিমান এখন কাইজা তাহাৰ সুন্দৰ কৰি সেই সংস্কৃতিবিলাকে আচলতে সমাজত মানে সুস্থ পৰিৱেশৰ সৃষ্টি কৰে, সেইটো মানিলোঁ আমি। আৰু আজি যি মানে বস্তুবাদী সমাজ ব্যৱস্থা তাত মানে লাহে লাহে যিবিলাক সংস্কৃতি আছে, লোক সংস্কৃতি বিশেষকৈ সেই সংস্কৃতিবিলাক হেৰাই যাব ধৰিছে। আৰু আমি নিবিচাৰোঁ যে ঢুলীয়াৰ দৰে এটা লোক সংস্কৃতি ইমান পুৰণ, যিটো আমাৰ অংকীয়া নাটতকৈও পুৰণি বুলি আমি শুনিছোঁ। আপুনি জানেনে বাৰু শংকৰদেৱৰ যি অংকীয়া নাট তাতকৈ আগৰ পৰা কৈহাটীত ঢুলীয়া নাটৰ প্ৰচলন থকা বুলি আমি শুনিছোঁ কিংবদন্তি। এনাই কিন্তু কোনো ক'ব নোৱাৰে কিমান চনত জন্ম হৈছিল, সেইটো কোনো ক'ব নোৱাৰে। মানে এনাইহে আমি কওঁ শংকৰদেৱৰ বিবাহৰ পৰাই আমাৰ ঢোল তাল জন্ম হৈছিল, সেইটো কৈছোঁহে আমি, কিন্তু তাৰে আগৰ পৰাই হ'ব কোনো ক'ব নোৱাৰে। কিন্তু তালৰ জন্মটো ক'ব পাৰি, তালৰ জন্মটো ক'ব পাৰি, কিন্তু ঢোলটোৰ জন্মটো কোৱাটো বৰ টান। কিন্তু কয় ধৰক শংকৰদেৱৰ বিবাহত আমাক ঢোল তাল লাগে, ঢোল তাল খোল মৃদংগ বজায়, এই কথাটো কৈছিল। কিন্তু আমি ক'ত পাব লাগিল, শুনি দিছিল, তন্ন কৰি সেনেকৈ কোৱা মানুহ বহুত কম। ঢোলটো দিলাক, আমি ঢোলটো ক'ৰ পৰাই আহিল, কেনেকৈ খুলিব লাগিল, কেনেকৈ কৰিব লাগিল, সেই বিশ্বকৰ্মাও লাগিব। সেই বিশ্বকৰ্মা আমাৰ মানুহ তৈয়াৰ কৰিছিল, ঢোল তাল তৈয়াৰ কৰিছিল। বাজনাটো ক'ৰ পৰা আহিল, বাজনাটোৰ কথাও এটা আহিব লাগিব। আচলমত মোৰ পক্ষেদি বাজনাটো আছিল ভিকু বড়ো, এই কি দেউতাৰ পৰা আহিল, দেউতাৰ গাৰ্জেনিত ঢোলৰ জন্ম, ঢোলৰ বাজনাটো দিছিল, এই গুৰ 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 শব্দটো আহিল, গতিকে আমি বাজনাটো আৰম্ভ কৰোঁ। আজি আমাৰ চিধা বাৰী দি কোবে দিলেও হয়, কিন্তু ঢোলৰ বাৰীৰ আছে তিনিটা ভাজ, সেই তিনিটা ভাজৰো নাম ক'ব লাগিব, তিনিটা নাম আছে, কিন্তু আপোনাৰ চিধা বাৰী দি বাজালেও হয়। তো আমাৰ উঠি অহা প্ৰজন্ম এই সংস্কৃতিবিলাক জীয়াই ৰখাৰ কাৰণে এই আটাইবিলাক বস্তু যিবিলাক আপোনালোকৰ মাজতেই কেৱল সংৰক্ষিত হৈ আছে, গতিকে এই কথাবিলাক নৱপ্ৰজন্মক লৈ যোৱাৰ কাৰণে আপুনি কাৰোবাক কিবা আবেদন বা আপুনি নিজাববীয়াকৈ কিবা কৰাৰ পৰিকল্পনা আছে নেকি? আছে বহুতখিনিয়ে। এতিয়া ধৰক মই এই দুটা ল'ৰাই আনিছোঁ, এই মোক গুৰুজনে অলপ শিকাই গৈছিল, মোৰ পৰাই দেখোন লৈছোঁ, কিন্তু আহি পেলাই আৰু ফিৰি যায়। কাৰণ আৰ্থিক সমস্যা আছে আপোনালোকৰ, তাৰপিছত আপোনালোকে ইয়াত ঢুলীয়াৰ দ্বাৰা মানে মধ্যে চলা মেলা কৰিব নোৱাৰি। সীমাই নহয় হৈ গৈছে, দুখৰ কথা ক'বৰ সীমাই নাই, কিমান কম হৈ গৈছে। এনে উপায় ভাবি চাইছে নেকি কি কৰিলে চলিব পাৰিব? এতিয়া আমি ভাবিছোঁ কি যদি আমাক এই শিল্পী পেঞ্চনটো দিয়ে আমাৰ নৰেন্দ্ৰ মোদী ছাৰে, তেতিয়াহ'লে আমি সেইখিনিত সুখ পাওঁ। আমি আজিকালি ঘৰো পোৱা নাই, লেট্ৰিনো পোৱা নাই, 3 টকা কাৰ্ডো পোৱা নাই, তে আমাৰ এই ঢুলীয়াখিনি পাব লাগে, কিন্তু নাই, আমি পোৱা নাই। এতিয়া আমি ভাবিছিলোঁ নতুন চৰকাৰ এখন আহিছে, আমি কিজানি শিল্পী পেঞ্চনকেইটা পামেই, এতিয়ালৈকে কিন্তু আকৌ নাম পোৱা নিয়ে নাই। কোনোবাই জানে যদিও সি আমাক, আপোনালোকে বিভাগত চৰকাৰী বিভাগত কথা পাতিছিল নেকি, আবেদন কৰিছিল নেকি? এনেইতো এনেই এই তুমিও আহিছা লৈ গৈছা, ইও আহিছে, সেনেকৈ লৈতো যায়ে আছে। হয়, চৰকাৰ কিবা কোনোবাক দৰখাস্ত কিবা দিছিল নেকি? দৰখাস্ত দিছিল ৰবীন্দ্ৰ ভৱনত দিছিল। ৰবীন্দ্ৰ ভৱনৰ পৰা আপোনালোকক কোনোদিন মানে মতা নাই বা কিবা এটা একো নাই, আকৌ ফিৰিয়ে অহা নাই, একো অহাই নাই। ঠিক আছে, এতিয়া আমি আপোনালোকক গোপাল সেৱক ভাওনা দলৰ ঢুলীয়া ভাওনা আপোনালোকক দেখাম। আপোনালোকে এয়া দেখি আছে, লাহে লাহে আমি দেখাই যাম, গতিকে আপোনালোকে চাই থাকক, আমি চাই আছোঁ। ধন্যবাদ। তোমাৰ ঘৰ পিছত
মোৰ কেনেলি হৈছে জানা কিয়া? আমাৰ আবু কৈছে আজিকালি হলবাই স্কুল না ৰাতিপুৱা 9টাতে স্কুল বহে মই ৰাতিপুৱা 6টাতে আছো 6টা দেখছা ঘৰৰ পাই আহি এটা চৰিত্ৰ ঐ বোলে ৰাতিপুৱাই ঘৰৰ পৰা ওলাইছি 6টা বজাতে আহি স্কুল বহিব 9টাত সি 6টা বজাতে ঘৰৰ পৰা আহিছি আহি নদীৰ পাৰত বহি আছে আমি দিলে গেলাই গাধি আছে সি চাই আছে বেটাই চিনেমা চহান পাইছি বেটাই ঐ এইজনকে আনছা কাঁহী বাতি জনা কি কৈছি স্কুল ছুটি বুলি পেলাই আৰু গুচি যাব ল'ৰা ছোৱালী স্কুলত ভাত দিয়াই চাহ দিয়াই সেইকাৰণে কাঁহীখন আৰু গিলাচটো লৈ আহিছা বেটা ভজ ই আচলতে পঢ়িবা আনা ই ভাব ভোজ খাব আহি আহিছি ইয়াৰ চিন্তা ভজত আছে খান নহয় চাৰ চাৰ বেয়া খাটা ইয়াৰ পিছত দেখি আছে যা আবু কৈছে তার পলিবা পলিবা পলি 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 নাই ই স্যার ভাল চলি স্যার ই চলি ভাল স্যার ভারতীয় ভর্তিবাড়ি বাসিন্দা ভবেশ ভূঞা আপনার বিচারি আপনার বন্ধু আমার ঘৰৰ পৰীক্ষা কৰিছে আপুনি অতি সোনকালে ঘৰৰ ঘৰত আহি তেখেতক লগ কৰক মাননীয় ভবেশ ভূঞা আপোনাৰ বিচাৰি আপোনাৰ বন্ধুৱে ঘৰৰ ঘৰত অপেক্ষা কৰি মনে মনে মাতা মাতি আছে একো কি মনে মনে মাতা মাতি যায় সেক্রেটারি এসে আমার কার্যালয় রয়েছে হ্যাঁ সুভাষ মিয়া স্কুলতো আধা সময় যাব ক'ত গৈছিলে ইমান সময় মই ৰাতিপুৱা 6টাতে আছো 6টাত আজিকালি হল মই কালেক্ট কৰিলা ভেটা কাটাৰ চকুত গোটেই কেটাৰ অলছি গোটেই আধাই লাগে